নমস্কাৰ বন্ধুসকল মই আজি বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাবলৈ সময় পাইছোঁ গতিকে তোমালোকৰ ভালৰ বাবে মই HSLC কাৰণে মই গণিতৰ 55টা কমন কালেক্ট কৰিছোঁ এইটো মানে এবাৰ খুব সম্ভৱ এবাৰ 2019 এইটো আহিব পাৰে গতিকে বন্ধুসকল এইটো চাই লওক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো হৈছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 4052 আৰু 12576 গসাগু উলিওৱা পেজ নাম্বাৰ 5 তাৰ পিছত কুৱেশ্যন হৈছে দেখুৱা যে 3 + 2 √5 অপৰিমেয় পেজ নং 16 নেক্সট কুৱেশ্যন x3 - 3 বহুপদৰ শূন্য উলিওৱা পেজ নং 32 For question x minus 1 minus x square এৰে 3x square minus x cube minus 3x plus 5 হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা পেজ নাম্বাৰ 37 তাৰপিছত 5 কুৱেশ্যন যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x4 plus 6x3 minus 2x square minus 10x minus 5 বাকি আটাইবোৰ শূন্য উলিওৱা পেজ নাম্বাৰ 39 from book 6 নম্বৰ কুৱেশ্যন এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা ৰৈখিক সমীকৰণ জৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰ সমাধান উলিওৱা পেজ নাম্বাৰ 53 7 নম্বৰ কুৱেশ্যন তলৰ সমীকৰণ জৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা 7x - 15y = x plus 2y = 3 পেজ নাম্বাৰ 55 কুৱেশ্যন নম্বৰ 8 2x plus 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰা ইয়াৰ পৰা mৰ মান উলিওৱা যাতে y = mx plus 3 পেজ নাম্বাৰ 58 9 নম্বৰ কুৱেশ্যন দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটা সালসলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয় যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2 সংখ্যাটো উলিওৱা এনে সংখ্যাটো কিমানটা আছে পেজ নাম্বাৰ 61 কুৱেশ্যন নম্বৰ 10 কেৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জৰৰ অসীম সংখ্যক সমাধান থাকিব পেজ নাম্বাৰ 67 kx plus 3y minus k minus 3 = 0 আৰু এটা হৈছে 12x plus ky minus k = 0 কুৱেশ্যন নম্বৰ 11 তলৰ ৰৈখিক সমীকৰণ জৰৰ সমাধান উলিওৱা পেজ নাম্বাৰ 68 কুৱেশ্যনটো হৈছে 8x plus 5y = 9 আৰু 3x plus 2y = 4 কুৱেশ্যন নম্বৰ 12 দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 106 আমি সংখ্যা দুটা উলিয়াব লাগে পৰিস্থিতিটো দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা পেজ নাম্বাৰ 82 কুৱেশ্যন নম্বৰ 13 3x square minus 2 √6x plus 2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা পেজ নাম্বাৰ 84 14 নম্বৰ কুৱেশ্যন দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 পেজ নাম্বাৰ 85 15 নং কুৱেশ্যন দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 পেজ নাম্বাৰ 93 16 নং কুৱেশ্যন এখন আয়তকাৰ উদ্যানৰ চানিকি প্ৰস্তুত কৰিব লাগে যাৰ প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম এইখন উদ্যানৰ কালি ইতিমধ্যে বনোৱা সমদ্বিবাহু ত্ৰিভুজ আকৃতিৰ উইন এখন উদ্যানৰ কালিতকৈ 4 বৰ্গ মিটাৰ বেছি হ'ব
লাগিব যিটো ত্ৰিভুজৰ ভূমি আয়তাৰ উদ্যানখনৰ প্ৰস্থৰ সমান আৰু উচ্চতা 12 মিটাৰ চিত্ৰ 4.3 চোৱা এটো হয় তাৰ পিছত পেজ নং 94 নেক্সট কোৱেশ্চন 17 আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়স প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা পেজ নং 97 তাৰ পিছত 18 নম্বৰ কুৱেশ্চন এখন আয়তাৰ পথাৰত অৰ্থাৎ আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ ছুটি বাহুতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো ছুটি বাহুতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটাৰ দিক উলিওৱা পেজ নং 98 এটা হৈছে 19 নম্বৰ কুৱেশ্চন পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে যদি হয় ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা পেজ নং 101 কুৱেশ্চন নম্বৰ 21 গতিকে 2,7,12, এই সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা পেজ নং 112 তাৰ পিছত 22 নং কুৱেশ্চন এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল হ'ব যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা পেজ নং 118 কোৱেশ্চন নম্বৰ 23 এটা সমান্তৰ প্ৰগতিত দিয়া আছে A3 = 15 আৰু S10 = 125 আৰু D আৰু A10 উলিওৱা পেজ নম্বৰ 124 24 নম্বৰ কুৱেশ্চন 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰ পিছৰ শাৰীত 19 টুকুৰা তাৰ পিছত 18 টুকুৰা ইত্যাদি 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে চিত্ৰ নং 5.5 পেজ নম্বৰ কিতাপৰ পৰা 127 এনে ধৰণৰ কোৱেশ্চন নম্বৰ 25 যদি এডাল ৰেখাই ত্ৰিভুজ ABCৰ AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে আৰু ৰেখাডাল BC সমান্তৰাল তেন্তে প্ৰমাণ কৰা যে AD/AB = AE/AC চিত্ৰত চোৱা এটো হয় চিত্ৰটো তাৰ পিছত পেজ নম্বৰ 140 কোৱেশ্চন নম্বৰ 26 কাখৰ ABC ত্ৰিভুজত চিত্ৰত DE সমান্তৰাল BC তেন্তে ADৰ মান উলিওৱা পেজ নম্বৰ 141 কিতাপৰ পৰা এটো হয় চিত্ৰটো কোৱেশ্চন নম্বৰ 27 ABC আৰু PQR ত্ৰিভুজ দুটাৰ মাধ্যমা ক্ৰমে AD আৰু PM যদি ত্ৰিভুজ ABC স্ৰবাংগসম ত্ৰিভুজ PQR তেন্তে প্ৰমাণ কৰা যে AB/PQ = AD/PM পেজ নম্বৰ 154 কোৱেশ্চন নম্বৰ 28 ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ C কোণ সমকোণ প্ৰমাণ কৰা যে AB² = 2AC পেজ নম্বৰ 163 কোৱেশ্চন নম্বৰ 29 Y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে P হ'ল 2, -3 আৰু Q 10, Y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় পেজ নম্বৰ 176 কোৱেশ্চন নম্বৰ 30 -1,7 আৰু 4, -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা আৰু পেজ নম্বৰ 181 কোৱেশ্চন নম্বৰ 31 এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটাত 1, -1, -4, -6, আৰু -3, -5, ত্ৰিভুজটোৰ কালি উলিওৱা পেজ নম্বৰ 184 কোৱেশ্চন নম্বৰ 32
যদি tan a সমান সমান 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা পেজ নাম্বাৰ 194 Question number 33 যদি cot theta সমান সমান 7/8 তেন্তে মান উলিওৱা 1 number 1 plus sin theta into 1 minus sin theta by 1 plus cos theta bracket 1 minus cos theta second cot theta square ইয়াৰ পেজ নং হৈছে 198 Question number 34 sin 30 degree plus tan 45 degree minus cosec 60 degree by sec 30 degree plus cos 60 degree plus cot 45 degree মান উলিওৱা পেজ নাম্বাৰ 204 Question number 35 যদি tan a plus b equal √3 আৰু tan a minus b equal 1√3, 0 degree less than a plus b less than equal 90 degree a greater than b তেন্তে a আৰু b উলিওৱা পেজ নাম্বাৰ 205 নাম্বাৰ 36 দেখুৱা যে tan 48 ডিগ্ৰী আৰু tan 23 ডিগ্ৰী আৰু tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী equal 1 পেজ নাম্বাৰ 207 Question number 37 যদি tan a সমান সমান cot b প্ৰমাণ কৰা যে a plus b 90 ডিগ্ৰী Question number 38 যদি a b c কোণ কেইটা a b c ত্ৰিভুজৰ কোণ হয় তেন্তে দেখুৱা যে sin bracket b plus c by 2 bracket close equal cos a by 2 Question number 39 প্ৰমাণ কৰা যে sec bracket 1 minus sin a into sec a plus tan a equal 1 page number 209 Question number 40 এটা 80 মিটাৰ বহল ৰাস্তাৰ দুয়োফালে সমান উচ্চতাৰ দুটা খুঁটি ইটোৱে সিটোৰ সন্মুখৱৰ্তী হৈ থিয় হৈ আছে ৰাস্তাত খুঁটি দুটাৰ মাজৰ বিন্দু এটাৰ পৰা খুঁটি শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী খুঁটি দুটাৰ উচ্চতা আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা পেজ নাম্বাৰ 223 Question number 41 এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত একে সমান সৰল ৰেখাত থকা দুটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ দুটা পূৰক প্ৰমাণ কৰা যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ পেজ নাম্বাৰ 224 Question number 42 এটা বহি বিন্দুৰ পৰা বৃত্তলৈ স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান পেজ নাম্বাৰ 230 43 Question প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শক বৰ সমান্তৰাল পেজ নাম্বাৰ 233 Question number 44 প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামন্ত্ৰিক এটা ৰম্ভাস পেজ নাম্বাৰ 234 Question number 45 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা ভাগ দুটা জোখা পেজ নাম্বাৰ 239 পেজত Question number 46 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ AB এডাল ৰেখাখণ্ড আঁকা A এক কেন্দ্ৰ হিচাপে লৈ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা আৰু B কেন্দ্ৰ হিচাপে হৈ 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্ত আঁকা প্ৰতিটো বৃত্তলৈ আনটো বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকবোৰ আঁকা পেজ নাম্বাৰ 241 Question number 47 যদি বৃত্তটোৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ আৰু এংগল AOB equal 120 ডিগ্ৰী কাষৰ চিত্ৰত দেখুৱা AYB বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই equal
22/7 পেজ নাম্বাৰ 248 চিত্ৰটো হৈছে এনে ধৰণৰ কিতাপত চাই ল'ব কুৱেশ্যন নাম্বাৰ 48 এখন ঘূৰণীয়া আকৃতিৰ ধনুকাৰৰ লক্ষ্য কেন্দ্ৰৰ পৰা বাহিৰলৈ 5টা নম্বৰ পোৱা অংশ ক্ৰমে সোণালী ৰঙা নীলা কলা আৰু বগা ৰঙেৰে চিহ্নিত কৰি চিত্ৰ 12.3 আঁকি দেখুওৱা হৈছে সোণালী ৰঙেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস 21 সেন্টিমিটাৰ আৰু বাকি ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ 10.5 সেন্টিমিটাৰ ৰং দিয়া অঞ্চল প্ৰত্যেকৰে কালি নিৰ্ণয় কৰা পেজ নাম্বাৰ 245 চিত্ৰটো এনে ধৰণৰ কিতাপত চাই লওক কুৱেশ্যন নাম্বাৰ 49 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰকাৰ ঘাঁহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰুচিৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে ঘোঁৰাটো প্ৰথম কুৱেশ্যন ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰিবলৈ দিছে তাৰ পিছত যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা ব্যৱহাৰ কৰিবলৈ দিছে ইয়াতে পাই ইকুৱেল 3.14 চিত্ৰটো এনে ধৰণৰ হয় কিতাপত ভালকৈ চাই ল'ব মোৰ ইয়াতে বনাই দিছোঁ পিকচাৰটো যদিও হোৱা নাই পেজ নাম্বাৰ 250 গৈ চালে হ'ল কুৱেশ্যন নাম্বাৰ 50 চিত্ৰ 12.16 আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা য'ত 14 সেন্টিমিটাৰ বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ পেজ নাম্বাৰ 253 চিত্ৰটো এনে ধৰণৰ হয় তাৰ পিছত 51 কুৱেশ্যন চিত্ৰ 12.25 14 সেন্টিমিটাৰ বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ ABCD কেন্দ্ৰযুক্ত 4টা বৃত্ত আঁকা হল যাতে প্ৰতিটো বৃত্তই বাকি থকা 3টা বৃত্তৰ দুটাক বহিভাৱে স্পৰ্শ কৰে আৰু আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা পেজ নাম্বাৰ 256 চিত্ৰটো এনে ধৰণৰ কুৱেশ্যন নাম্বাৰ 52 এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুটা মূৰত দুটা অৰ্ধগোলকৰ লগাই থোৱা সদৃশ চিত্ৰ 13.10 সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হ'ল 5 মিলিমিটাৰ পৃষ্ঠ কালি নিৰ্ণয় কৰা পেজ নাম্বাৰ 266 কেপচুলৰ ছবিটো এনে ধৰণৰ কুৱেশ্যন নাম্বাৰ 53 চিত্ৰ 13.1 দেখুওৱাৰ দৰে এটা গোটা বেলনৰ পৰা দুটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিৰ কাটি এটা কাঠৰ বস্তু বনোৱা হল যদি বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা পেজ নাম্বাৰ 267 কুৱেশ্যন নাম্বাৰ 54 এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে শংকুটোৰ উচ্চতা আৰু 2 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ পুতলাটোৰ আয়তন নিৰ্ণয় কৰা যদি এটা লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰি থাকে তেন্তে বেলনটোৰ আয়তন আৰু পুতলাটোৰ আয়তনৰ পাৰ্থক্য নিৰ্ণয় কৰা পাই ইকুৱেল 3:14 পেজ নাম্বাৰ 269 আহি আমি অন্তিমত পালোৱে যে কুৱেশ্যন নাম্বাৰ 55ত আহি পালো গতিকে 55 নাম্বাৰ কুৱেশ্যনটো হৈছে চৌপল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ডত কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ গাৰ্ড আছে চৌপলৰ জোখ হ'ল 15 into 10 centimeter into 3.5 centimeter প্ৰতিটো গাঁতৰ ব্যাসাৰ্ধ 0.5 centimeter আৰু গভীৰতা 1.4 centimeter সম্পূৰ্ণ ষ্টেণ্ডৰ কাঠৰ আয়তন নিৰ্ণয় কৰা চিত্ৰ 13.16 পেজ নাম্বাৰ 270 চিত্ৰটো এনে ধৰণৰ হয় গতিকে বন্ধুসকল আজিৰ এই কমনটো মোৰ খুব সম্ভৱ এইবিলাক 2019ত আহিব
পাৰে বুলি মোৰ এটা ধাৰণা হয় গতিকে বন্ধুসকল যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু যদিহে আপুনি মোৰ চেনেলটো নতুন তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটি বজাই দিয়ক। থেংক ইউ।